তামোলপুৰৰ কাউলিত বনৰীয়া হাতীৰ তাণ্ডৱ, এজন কিশোৰ আহত। বাক্সা জিলাৰ তামোলপুৰ মহকুমাত বিগত বহুদিনে অব্যাহত আছে হাতী মানুহৰ ভয়াৱহ সংঘাত। কালি নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বৃহৎ এটা জাক তামোলপুৰ মহকুমাৰ বৃহত্তৰ কাউলি অঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। জাকটোৰ উপদ্ৰৱত আতংকিত হৈ অঞ্চলটোৰ লোকসকলে ঘৰ দুৱাৰ এৰি যধে মধে পলাবলৈ ধৰোঁতে পূব তৰুণ গাঁৱৰ এজন 15 বছৰীয়া কিশোৰ আহত হয় আৰু কথম্পি প্ৰাণ ৰক্ষা কৰে। ইপিনে জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে উক্ত গাঁৱৰে অতি দৰিদ্ৰ শ্ৰেণীৰ নিবাৰণ বৰ্মন নামৰ লোকজনৰ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে বাৰীৰ তামোলৰ পুলি, নাৰিকল গছ, কলগছ আদি ভাঙি থৈ যায়। ইয়াৰ উপৰিও হাতীৰ জাকটোৱে আন কেইবাটাও পৰিয়ালৰ ক্ষতি সাধন কৰি ঘৰৰ ভিতৰত থকা ধান চাউল খাই পেলায়। নিশা অঞ্চলটোৰ ৰাইজে হাতী খেদি পঠিয়াবলৈ জুইৰ মলা আদি জ্বলাই হাই উৰুমি কৰে যদিও পুৱতি নিশা 4মান বজাতহে হাতীৰ জাকটো উভতি যায়। সম্প্ৰতি অঞ্চলটোৰ লোকৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰাৰ লগতে বন বিভাগৰ লোকৰ ওপৰত ক্ষোভিত হৈ পৰে ৰাইজ। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ উপদ্ৰৱে সম্প্ৰতি নিদ্ৰা হৰণ কৰি আহিছে তামোলপুৰ মহকুমাৰ নাগৰিজুলি অঞ্চলৰ লগতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ। হাতী আহিলে পঢ়া-শুনা কৰিব নোৱাৰোঁ আৰু কিবা হাতী খেদাব লাগে। যোৱাকালি আৰু হাতী খেদাই কাৰণে মই চাব আহিছিলোঁ, ভাইটি ইয়াতে কাটি গৈছে। তাৰপিছত কিবা আৰু এইফালে গ'লোঁ, এইফালে চাই আহিলোঁ, তো গৈছে বহুত আছিল। এক জাক আহিছিল, 30-40টা মান আহিছিল। ৰাতি 3টামান বজাত হাতী এজাক আহিল, আহি পেলাই এইবিলাক ভাঙা চিঙা কৰি থৈ গ'ল। ধান আছিল 20-30-40 মোন মান, চব নষ্ট ভষ্ট কৰিল। ফৰেষ্টৰটো নাহিলে ইয়াতে। তাৰপিছত গৈ গাঁৱৰ মানুহবিলাক আহোঁতে আহিল, মচাল লৈ আহিল, একো কৰিব নোৱাৰিলে, ভাঙি চিঙি লাহে ৰাতিপুৱা মোটামুটি 4:30মান বজাত ইয়াৰ পৰা ওলাই গুচি গ'ল। তাৰপিছত ক'ত গ'ল নাজানো, কিন্তু এতিয়া চব ঘৰ দুখীয়া মানুহ, ঘৰ ভাঙিছে, হেন তেন হৈ গ'ল। এইটো কিবা অলপ সহায় দিব লাগে চৰকাৰে। চৰকাৰে এইবিলাক যদি নাচায় তেতিয়া দুখীয়াবিলাকৰ কি হ'ব, হয় নহয়? চৰকাৰে কিবা এটা সুবিধা চাব লাগে, ফৰেষ্টৰ আহি চাব লাগে, হেন কৰিব তেন কৰিব লাগে। দৰমহা লৈ থাকিলে নহ'বতো।